নমস্কাৰ 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 আজি আমাৰ চেনেল মেঘনা ক্ৰাফ্ট মিউজিকৰ শিল্পদৰ্পণ নামৰ এটা অনুষ্ঠান আছে সেই অনুষ্ঠানটোলৈ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অসমৰ গাঁৱে ভূঞে চুকে কোণে সোমাই থকা শিল্পীসকল যিসকল প্ৰচাৰ বিমুখ নিজে প্ৰচাৰ কৰি ভাল নাপায় তেনে শিল্পীসকলক মানে সমাজৰ আগত চিনাকি কৰি দিয়াৰ মানসে এই আমি অনুষ্ঠানটো কৰিছোঁ আপুনি সুদীৰ্ঘ মানে আজি ৩২ বছৰে অসমৰ লোক সংস্কৃতি জগতখনৰ লগত জড়িত হৈ আছে আৰু যথেষ্ট ভাল কাম কৰি অসমৰ লোক সংস্কৃতি জগতখনক জীপাল কৰি ৰাখিছে সেই আজি আমাৰ অনুষ্ঠানৰ বিশেষ অতিথি হিচাপে আপোনাক আমন্ত্ৰণ জনালোঁ আপোনাৰ বিভিন্ন লোক সংস্কৃতিৰ বিভিন্ন কাৰ্যসূচী অসমৰ মানুহক জনাবৰ কাৰণে আপুনি কি কৰি আছে সেই সকলো সবিশেষ জনাবৰ কাৰণে মই আহি আপোনাৰ ওচৰত পাইছোঁহি আৰু আপোনাৰ এই ধুনীয়া এটা মানে সাংস্কৃতিক সুন্দৰ বাতাবৰণৰ মাজত আজি আমাৰ এই অনুষ্ঠানটো আপোনাক স্বাগতম জনাইছোঁ হয় এতিয়া কথা হ'ল কি ঘৰুৱা আপুনিও ঘৰুৱা ময়ো ঘৰুৱা মানুহ সৰু সৰাই লগ পাই থকা এজন মানুহ কিন্তু আপোনাৰ মানে শিল্প প্ৰতিভাৰ প্ৰতি মই যথেষ্ট মানে আকৰ্ষিত আপুনি ইমান সুন্দৰ কাম কৰি আছে যিখিনি কাম হয়তো বহু মানে প্ৰতিভাৱান শিল্পীয়ে কৰা নাই কিন্তু আপুনি কৰিছে বিশেষকৈ আপুনি আটাইতকৈ ডাঙৰ মহৎ কামটো কৰিছে কি অসমৰ হেৰাই যাবলৈ ধৰা লোকবাদ্যসমূহ আপুনি সংৰক্ষণ কৰিছে আৰু এই সংৰক্ষণ কৰি অন্ততঃ নৱপ্ৰজন্মটোৱে অন্ততঃ আপোনাৰ এই সংগ্ৰহালয়ত এই কিছুমান হেৰাই যাবলৈ লুপ্ত হ'বলৈ ধৰা বাদ্যযন্ত্ৰ দেখিবলৈ পায় তেওঁলোকে সেই বস্তুখিনিৰ প্ৰতি আকৰ্ষিত হ'ব এইটো এটা আপোনাৰ মহৎ কাম তাৰ কাৰণে মই আপোনাক পুনৰ ধন্যবাদ জনাইছোঁ আজি বহুত নজনা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম প্ৰথমে মই জানিবলৈ বিচাৰিছোঁ যে আপুনি এই শিল্প জগতখনৰ লগত জড়িত হোৱা কিমান বছৰ হ'ল এতিয়ালৈকে বৰ্তমান মোৰ এতিয়া ৪২ বছৰ হ'ল কিন্তু মই বিশেষভাৱে ওতঃপ্ৰোতভাৱে জড়িত হোৱা মোৰ ৩২ বছৰ হৈছে ৩২ বছৰ এতিয়া আৰু মই শিল্পটোৰ লগতে মই প্ৰথমতে সংগীতৰ লগত আছিলোঁ আৰু তেতিয়া মই ১৯৮৭ চনত ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰৰ পৰা মই কণ্ঠ পৰীক্ষাত পাছ কৰি সৰ্বভাৰতীয় কণ্ঠশিল্পী হিচাপে লোকগীতৰ কণ্ঠশিল্পী হিচাপে স্বীকৃতি পোৱাৰ লগতে মই দূৰদৰ্শনৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী আৰু তেতিয়া এটা কথা আছিলে তেতিয়া আমাৰ যিখন হেৰি আহে কণ্টেক্ট লেটাৰ এখন আহে তাত সদায় লিখে যে আপোনালোকৰ পৰা নতুন লোকগীত শুনিব লাগে তেতিয়া মই নিজেই চেষ্টা কৰি মই যিমানবিলাক লোকগীত গাই আহিছোঁ সেইখিনি মই সংগ্ৰহ কৰি নিজাববীয়াকৈ সংগ্ৰহ কৰি নতুন লোকগীত প্ৰচাৰ কৰা হৈছিল আৰু ঠিক তেনেধৰণেও কৰি আহিছোঁ আৰু তাৰ লগতে মই অকল সেইখিনিয়ে নহয় অসমৰ বিভিন্ন গীত মাতো এইখিনি কৰোঁ আৰু মই নিজেই বাদ্যবিলাকৰ লগত আগতে মই পাৰ্কাছন বজাওঁ আৰু পাৰ্কাছন বজোৱাটো এটা মোৰ তেতিয়াৰ পৰাই মোৰ এই লোকসংগীতৰ বস্তুখিনিলে অলপ বেছিকৈ ঢাল খালে ইয়াৰ পিছতে হ'ল কি যে মই চিন্তা কৰিলোঁ যে আমাৰ অসমৰ থলুৱা বাদ্যবিলাক দেখোন নাইকিয়া হ'ল বুলিহে কৈছোঁ মই কথাটো কিয় আজিকালি যিখিনি আমি দেখা যায় যে আমাৰ আধুনিক যিখিনি বাদ্য সেইবিলাকতেই সকলো যেনেকৈ দোতোৰা বা দগৰা আনকি ঢোলটো আজিকালি প্ৰয়োজনেই নোহোৱা হৈ গ'ল গতিকে সকলোখিনি মানে তেনেকৈয়ে হৈ গ'ল সেইকাৰণে মই ভাবিলোঁ যে সময়ৰ সোঁতত হেৰাই যাব ধৰা অসমৰ থলুৱা বাদ্যবিলাক সমগ্ৰ অসমৰ থলুৱা বাদ্যবিলাকক মই সংগ্ৰহ কৰি বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু মই নিজে বনাইছোঁ বহুত বস্তু বনাই আপুনি বহুতখিনি বনাইছোঁ মই যিখিনি সৃষ্টি কৰিবলগীয়া হৈছে সেইখিনি মই ইয়াৰ অলপ পিছত মই আপুনি দেখুৱাই দিব আৰু কিছুমান বস্তু আমাৰ ল'ৰা ছোৱালীয়ে নামবোৰ নাজানে আপুনি সেই বস্তুখিনি মানে এইটো কোনটো কি বস্তু আপুনি নামটো মেনশ্যন কৰি দিব যাতে ল'ৰা ছোৱালীখিনিয়ে এইটো বস্তুৱে যে আমুক বস্তুটো সেইটো জানিব পাৰে সেইটো আপোনাৰ পৰা মই বিচাৰিমেই জানিব আৰু মোৰ উদ্দেশ্যটোৱে হ'ল যে আমাৰ নৱপ্ৰজন্মক আপোনাৰ পৰা নজনা বস্তুখিনি জনোৱাৰ মূল উদ্দেশ্য মোৰ অনুষ্ঠানটোৱে হ'ল শিল্পদৰ্পণৰ জৰিয়তে মই এই বস্তুখিনি মানে অসমৰ মানচিত্ৰত মানুহৰ আগত দেখাব খুজিছোঁ কিন্তু তাৰ আগতে মই সেইকাৰণে আপোনাক আজি আমাৰ অনুষ্ঠানৰ অতিথি কৰিছোঁ আৰু আপুনি আমাৰ অনুষ্ঠানৰ অতিথি হৈ আমাৰ অনুষ্ঠানৰ
সুস্থ বৃদ্ধি কৰিছে তাৰ কাৰণে আপোনাক কৃতজ্ঞ, আপোনাৰ ওচৰত কৃতজ্ঞ। আপুনি যে মোক অনুমতি দিলে যে ইমান ব্যস্ততাৰ মাজত আপুনি যে মোক সময় দিছে, সেইটো কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। কিন্তু আপোনাক এতিয়া মই সুধিছোঁ যে আপুনি লোকবাদ্যখিনি কৈছে, লোকবাদ্যখিনি সংগ্ৰহ কৰিছে, আপুনি লোকসংগীতৰ চৰ্চা কৰিছে, তাতোতকৈ এটা ডাঙৰ কাম কৰি আছে। মই জানো যে আপুনি অসমৰ লোক সংস্কৃতিৰ ওপৰত গৱেষণামূলকভাৱে বহুত কিতাপ লিখিলে। হয়, এতিয়ালৈকে আপুনি কিমানখন কিতাপ লিখিলে? মোৰ লিখা সম্পূৰ্ণ হোৱা 9খন কিতাপ আছে। সম্পূৰ্ণ সম্পাদনা 2খন আছে, 11খন, আৰু 2খন কিতাপ এতিয়া আছেই। এখন হ'ল গৱেষণামূলকভাৱে হ'ব যে অসমৰ থলুৱা বাদ্যৰ ৰূপকথা, আৰু তাৰ প্ৰতিটো বাদ্যৰ ওপৰত কেনেধৰণে ক'ৰ পৰা আহিছে বস্তুটো, তাৰ নাম কি, উজনি অসমত তাৰ নাম কি কয়, বা নামনি অসমত তাৰ কি কয়, কাৰণ পাৰ্বত্য অঞ্চলত সেই বাদ্যটোৰ নাম কি। একেটা বাদ্যই বিভিন্ন ঠাইত বিভিন্ন নাম হয়। ঠিক তেনেধৰণে মই সেই কিতাপখন কৰিবলৈ লৈছোঁ। সেইটো একদম ভাল কাম কৰিছে আপুনি। আৰু তাতকৈ আৰু এটা কথা যে অসমৰ পৌৰাণিক ৰীতি নীতি সম্বলিত এখন গৱেষণামূলক মই বিয়া নামৰ কিতাপ লিখিছোঁ। সেইখনৰ নাম উৰুলি, 150 পৃষ্ঠাৰ জোৰা। আৰু তাৰ সম্পূৰ্ণ বিয়া এখন কেনেকৈ হয়, বা যেনেকৈ আমি যদি কওঁ যে গাঠিয়ন খুন্দা বুলি কয়, গাঠিয়ননো আচলতে কি, বস্তুটো কি, ক'ৰ পৰা কেনেকৈ হৈছে, ঠিক এনেধৰণে সম্পূৰ্ণ এখন বিয়া হ'বলৈ হ'লে কোনোবা এঘৰ মানুহে যদি বিয়া পাতিবলৈ লয়, তেতিয়াহ'লে কাকো নোসোধাকৈ সেই কিতাপখনকেই সহায়ক হিচাপে লৈ পেলাই বিয়া এখন পাতিব পাৰে। আপোনাৰ তেনেধৰণে এই মহৎ চিন্তাটো আপোনাৰ কেনেকৈ আহিলে? এই যে বিয়া নামৰ হয়, এইটো আপুনি বহুত ভাল কাম কৰিলে। আজিকালি বিয়া সম্পৰ্কে বহুত মানুহে বিয়া কেনেকৈ পাতিব নাজানে। বিয়া এখন ছোৱালীজনী তুলনি হ'লে হাহাকাৰ লাগি যায়, মানে নাজানে মাক বাপেকে, মাকে নাজানে বিয়া কেনেকৈ তোলে, কেনেকৈ নিয়ম কানুনবিলাকৰ বিষয়ে একো নাজানে। আজিকালিতো নিয়ম কানুন বোলা বস্তুটো নাইকিয়া হৈ আহিছে লাহে লাহে। গতিকে আপুনি এই বস্তুটো এইটো কাম কৰি বহুত ডাঙৰ কাম কৰিলে, বহুত ভাল কাম কৰিছে। কিন্তু আপুনি এই কামটো কৰিবলৈ হওঁতে আপোনাৰ চিন্তাটো কেনেকৈ আহিলে? মোৰ মায়ে আগতে বিয়ানাম গায়, আৰু মই তেতিয়া আগতে যেতিয়া বিয়াবিলাক হয়, মোৰ তেতিয়া মাতটো অকণমান ছোৱালীৰ নিচিনা। তেতিয়া কি হয়, মই বিয়ানামবোৰ মানে পটককৈ গাব পাৰোঁ। মই আইতাহঁতৰ পৰা শিকা, আকৌ মাহঁতৰ পৰা শিকা, মোৰ জেঠাইহঁতৰ পৰা শিকা। গতিকে তেনেকৈ সেইবিলাক সংগ্ৰহ কৰি থোৱা হৈছিলে। আৰু বহুখিনি, আৰু মই যিখন কিতাপ লিখিছোঁ, অসমৰ বিভিন্ন ঠাইত যিসকল স্বনামধন্য লেখকে লিখিছে কিতাপ, মই তাৰ পৰা সহায় লৈছোঁ। আৰু সেই কিতাপখনত মই কাৰ পৰা সহায় লৈছোঁ, কোনখন কিতাপৰ পৰা মই সহায় লৈ কেনেকৈ কৰিছোঁ, একত্ৰ কৰি পেলাই তাক সংগ্ৰহ কৰিছোঁ। আচলতে মোৰ নিজাববীয়া বস্তুটো বুলিও ক'ব নোৱাৰি, কিন্তু মই সংগ্ৰহ কৰিছোঁ ক'ৰ পৰা কেনেকৈ। মই উজনি নামনিৰ সমস্তখিনি কিতাপ আনিছোঁ। সেই চিন্তাটোৱে আচল। আপুনি যে এটা মানে সৎ চিন্তা কৰিছে, সেইটো বহুত ডাঙৰ কথা। সেই চিন্তা কৰিব পৰাটোৱে আচল মূল ভেটি। গতিকে আপুনি চিন্তাটো কৰাৰ কাৰণে কামটো হ'ল। আৰু দিহানামবিলাক আজিকালি দিহানাম হয়, দিহানামখিনি লিখা হৈছে বা তাৰ গৱেষণামূলক হিচাপে কৰা হৈছে। তাৰ লগতে ভাগৱত ধৰ্মৰ ওপৰত কেনেকৈ হয়, যেনেকৈ মই ভক্ত ভগৱান কিতাপখন লিখিছোঁ, বান্ধৱ কৃষ্ণ দিহানামৰ কিতাপখিনি লিখিছোঁ, এনেধৰণে। আকৌ মই যেনেকৈ দেহ বিচাৰ গীতৰ বা ভক্তিগীত বা তেনে গীত ৰত্ন কিতাপখন আছে। আৰু এনেকৈ এতিয়া মোৰ কাব্য সংকলন 2খন আছে। এখন হ'লে বিহংগ বুলি, আৰু দ্বিতীয় সংস্কৰণ এতিয়া ওলাব। আকৌ প্ৰবন্ধ সংকলন আছে। প্ৰবন্ধখনৰ মোৰ এখন অহা 22 জুলাইত মোৰ জন্মদিন হ'ব, তেতিয়া মোৰ 3খন কিতাপ হয়। আৰু এখন হৈছে অকণিৰ নীতিকথা জ্যোতিমালিকা। এখন মানে 100টা পদ্য, তাৰমানে আগতে গদ্য পদ্য আছিল, আৰু কবিতা আৰু পদ্যৰ মাজত পাৰ্থক্য আছে। গতিকে সেই 100টা পদ্যৰ 100টা ছবিৰ সৈতে এই কিতাপখন লিখা হৈছে, প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ কাৰণে। আৰু সেইখনো এই একেদিনাই মোৰ উন্মোচন হ'ব। ভাল কথা। আৰু সেইটো মই ভাবিছোঁ নিশ্চয় ভাল হ'ব। আৰু ভাল হ'ল, মই যোগেন চন্দ্ৰ নেওগ, মোৰ পৰিয়ালটো বা আমাৰ বংশাৱলীটো কি, মই নেওগৰ বংশাৱলী প্ৰায় 250 বছৰৰ পৰা সংগ্ৰহ কৰি, যে এনেকৈ সাতসৰী অসম বুৰঞ্জী, দেওধাই অসম বুৰঞ্জী বা এনেকুৱা ধৰণৰ মই বুৰঞ্জীবিলাকৰ পৰা লৈও প্ৰায় 250 বছৰৰ পৰা সংগ্ৰহ কৰি মোৰ 9 পুৰুষলৈকে মই সেই বংশাৱলীখন লিখিছোঁ। নামটো হৈছে বৃক্ষমূল। আৰু এইটো মই ভাবিছোঁ যে মোৰ বংশটো বুলি নহয়, মোৰ এই আমাৰ নেওগ বংশটো লৈ আমাৰ গাঁওখনে বেলেগ ধৰণে একো চিন্তা কৰিব যে আমাৰ বংশবিলাকো লিখিব লাগে। ঠিক তেনেকৈ ভাল কাম কৰিছে, সেইখিনিও আচলতে কাম কৰিছোঁ মই। আৰু এতিয়া কথা হ'ল কি, আপুনি আজি সুদীৰ্ঘ 30টা বছৰে অসমৰ লোক সংস্কৃতি জগতখনৰ লগত জড়িত, লোকসংগীতৰ লগত, লোক সংস্কৃতি জগতখনৰ লগত জড়িত হৈ আছে, লোক সাহিত্যৰ লগত জড়িত হৈ আছে। কিন্তু আপোনাৰ এই কৰ্মৰ স্বীকৃতি হিচাপে আপুনি কেনেধৰণৰ স্বীকৃতি অসম চৰকাৰৰ পৰাই হওক, ভাৰত চৰকাৰৰ পৰাই হওক, কেনেধৰণৰ স্বীকৃতি পাইছে, সেই সম্পৰ্কেও আমাক জনালে ভাল পাওঁ।
আপুনি ক'ত কেনেকৈ হ'ল কি অসম চৰকাৰৰ পৰা মই স্বীকৃতিটো পোৱা নাই, যিটো আমি আচলতে পাব লাগে। মই বিশেষকৈ তাৰ ওপৰত মই বায়'ডাটা দি যোৱা বছৰ মই তাত হেৰি ফিল আপ কৰিছিলোঁ, আমি আহ্বান জনাম, কাৰণ ফৰ্ম ফিল আপ কৰিছিলোঁ, আগৰ বছৰ গৈছোঁ, কিন্তু আমি পোৱা নাই। আচলতে নাজানো। আচৰিত এইটো এটা আমি এই কথা লক্ষ্য কৰোঁ যে যিবিলাক মানুহে পাব লাগে প্ৰকৃত সেই মানুহবিলাকে কোনো মানে চৰকাৰী সাহায্যও নাপায়, আৰু আচৰিত ধৰণৰ কিছুমান মানুহে পায় যিবিলাক আমি চকুৰ আগত দেখি আছোঁ। মই হতভম্ব, মই আজি কেইবছৰমানৰ পৰা হতভম্ব হৈ গৈছোঁ যে সাহিত্যিক পেঞ্চন যিসকলে পাইছে সেইসকলৰ সাহিত্যলৈ কি অৱদান সেই দেখি আমি মানে স্তম্ভিত হৈ যাওঁ। কিন্তু এইটো আচলতে চৰকাৰে নজৰ দিয়া উচিত আৰু উপযুক্ত মানুহক সন্মান দিব লাগে। আচলতে আপোনাৰ দৰে শিল্পীয়ে যদি শিল্পী পেঞ্চন নাপায় তেতিয়াহ'লে কাক দিব? সেইটোতো হয়েই, কিন্তু মই য'ত মই সাংস্কৃতিক মহাসভাৰ লগত বিশেষভাৱে সাংস্কৃতিক মহাসভাৰ লগত সেইকাৰণে মোক 2018 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ অসম সাংস্কৃতিক মহাসভাৰ বাৰ্ষিক অধিৱেশনত, য'ত বৰৰজা ফুলেশ্বৰী কুঁৱৰী সমন্বয় ক্ষেত্ৰত মোক জীৱনজোৰা সাধনা বঁটাৰে সৈতে মোক সন্মানিত কৰিছে। সেইকাৰণে মই সাংস্কৃতিক জগতখনৰ কৰ্মকৰ্তাসকলক, বিশেষকৈ আমাৰ সাংস্কৃতিক মহাসভাৰ যি আমাৰ যোৰহাট জিলাৰ বন্তি মহন্ত বাইদেউ, তেওঁকো মই এই সুযোগতে ধন্যবাদ দিছোঁ। যেনেকৈ আমাৰ প্ৰয়াত শংকৰ দাস তেখেত সাংস্কৃতিক মহাসভা অসমৰ হেৰি সভাপতি, আৰু লগতে প্ৰতাপ বৰুৱা তেখেত কাৰ্যকৰী সভাপতি আছিল। এখেতসকলৰ অনুগ্ৰহতে মই আচলতে এই বঁটাটো পাইছোঁ, আৰু লগতে মই ৰাষ্ট্ৰীয়ভাৱে পঞ্চৰত্ন গুণগৌৰৱ বঁটা পাইছোঁ। সেইটো মই মুম্বাইত দিছিলে, আৰু সেইটো 5 বছৰৰ মূৰে মূৰে দিয়ে। সেইটো আপুনি এটা যথেষ্ট সন্মানীয় বঁটা লাভ কৰিলে। এই বঁটাটো যথেষ্ট সন্মানীয় বঁটা, কিন্তু এই সন্মানীয় বঁটাটো লাভ কৰা যোৰহাটৰ আপুনিয়ে কিজনী প্ৰথম ব্যক্তি। হয়, মই জনাত আপুনিয়ে প্ৰথম ব্যক্তি। গতিকে এনেকুৱা এটা বঁটা আনি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। গতিকে আমিও গৌৰৱান্বিত যোৰহাটীয়া হিচাপে। ভাল লাগিছে। এই আচলতে এইবিলাকে আনৰ কাৰণে প্ৰেৰণা। আজি বহুতে নাজানে। মই আজি আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ এই কথাবিলাক, গোপনীয় কথাবিলাক আপুনি কেতিয়াও আনক নজনায়, এখন নিজৰ ভিতৰতে ৰাখি থয়। আনে জানক, তেতিয়া প্ৰেৰণা পাব। আচলতে এই প্ৰেৰণা পাব। গতিকে সেইকাৰণে মই এই অনুষ্ঠানটো আপোনাৰ মানে সাক্ষাৎকাৰটো ল'বলৈ আগ্ৰহী। গতিকে আৰু অসম চৰকাৰৰ পৰা আপুনি শিল্পী পেঞ্চন, সাহিত্যিক পেঞ্চন, এককালীন হেৰি এইবিলাক একো পোৱা নাই। আৰু বিশেষকৈ মই সাহিত্যিক পেঞ্চনৰ কাৰণে মই লিখা নাই, যিহেতু বোলে কেঁচুৱাই কান্দিলেহে কল পায় বুলি কয় যে, গতিকে মই লিখিব লাগিব। লিখিলে হয়তো তেতিয়া যদি মই যোগ্য হওঁ হয়তো মোক সাহিত্যিক পেঞ্চন দিব। আৰু কিন্তু সাংস্কৃতিক জগতখনৰ পৰা আচলতে কি সাংস্কৃতিক সঞ্চালকালয়ে বা এইখিনি কথা বা অসম চৰকাৰে দিয়া হ'লে মই ভাল পালোহেঁতেন। যিহেতু আমাৰ এতিয়া মোৰ বৰ্তমান 64 বছৰ হ'ল, গতিকে এতিয়া আমি পোৱাৰ আচলতে পাবই লাগে। 60 বছৰৰ ওপৰত দিয়ে। গতিকে দেখিছোঁ আচলতে পাব লাগিছিলে, কিন্তু পোৱা নাই। আমি আহ্বান জনাম যে আচলতে আমাৰ চেনেলৰ জৰিয়তেও মই চৰকাৰৰ প্ৰতি আহ্বান জনাম যে আচলতে যোগ্যজনক আপোনালোকে সন্মান দিয়ক। প্ৰথম কথা, যোগ্যজনক সন্মান দিয়ক, কাৰণ তেখেতসকলক সন্মান দিলে আচলতে জাতিটোৱে সন্মান পায় মোৰ বোধে। সেইকাৰণে যোগ্যজনক সন্মান দিয়াটো উচিত। গতিকে আপোনালোকে যেতিয়া এই বঁটা নিৰ্বাচন কৰিব, নিৰ্বাচন কৰাৰ আগতে ভালকৈ চালি জাৰি চাই যোগ্যজনক আপুনি যোগ্য বঁটাটো দিলে তেখেতৰ কাম কৰিবলৈ মানে আৰু অধিক কাম কৰি যোৱাত মানে তেওঁ উৎসাহিত হ'ব। গতিকে সেয়া চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ। এতিয়া আপুনি এজন লোকশিল্পী। প্ৰথম কথা, আপুনি এজন লোকগীতৰ শিল্পী। গতিকে মই প্ৰথম আপোনাৰ পৰা লোকগীত শুনিমেই, কাৰণ আপোনাৰ সুললিত কণ্ঠৰ লোকগীত এটা যদি নুশুনো বা অসমৰ ৰাইজক নুশুনাওঁ তেতিয়াহ'লে আমাৰ অনুষ্ঠানটোৱে আধৰুৱা হ'ব। 1 2 3 ষ্টাৰ্ট।